So নমস্কাৰ বন্ধুসকল কি খবৰ সকলো ভালে আছে আজি এটা ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ সব ভাল খবৰটো আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি নিশ্চয় গম পালে হয় বন্ধুসকল বৰখা পঠাৰ নামৰ এটি গীত যোৱাকালি ৰিলিজ দিছে আপোনালোকৰ মাজলৈ সব বন্ধুসকল গীতটি গাইছে মেৰিদীপ গগৈদাই গাইছে আৰু এই গীতটি আপোনালোকে যদি নাই সব ডিসক্ৰিপচনৰ লিংকটো আছে তাত গৈ শুনিব বিহু সুৰিয়া গীত খুব সুন্দৰ এটি গীত আৰু সেই গীতটি ভিডিও আহি আছে আপোনালোকৰ মাজলৈ সো ভিডিওটি আপোনালোকৰ বাবে এটা সাৰপ্ৰাইজ আছে সো ভিডিওটি কোনটো ইউটিউব চেনেলত দিব আৰু ইয়াত কোন কোন এক্টিং কৰিছে সকলোখিনি আপডেট লৈ আহিছে আপোনালোকৰ মাজলৈ সো বন্ধুসকল আজি আমাৰ ভিডিওটি অলপ টিজাৰ আছে আমাৰ হাতত টিজাৰটো দেখাম তাৰ আগতে কৈছে অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণ নাথ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাইব সো বন্ধুসকল এই গীতটোৰ বিষয়ে মেৰিদীপ গগৈদাই কি কৈছে অলপ শুনি লওঁ তাৰ পিছত আমি টিজাৰটো চাওঁ আহক আমাৰ অতি মৰমৰ ভাইটি আমাৰ সকলোৰে মৰমৰ ভাইটি মেৰিদীপ কি এটি খুব কষ্টৰে এটি পুৰণিকলীয়া বিহু গীত এটি পুনৰবাৰ সি নতুনকৈ সি বাণীবদ্ধ কৰি পেলাই মুকলি কৰি দিছে আপোনালোকৰ বাবে বৰখা পথাৰৰ গীতটিৰ নাম আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব গীতটি ইতিমধ্যে গীতটি উপলব্ধ হৈছে ভাইটি মেৰিদীপৰ এই গীতটি উপলব্ধ হৈছে ইউটিউব চেনেলত গতিকে ইউটিউব চেনেল ধনী মিউজিকত উপলব্ধ এই গীতটি আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু মই যিমান পাৰোঁ সহায় কৰিছোঁ আমাৰ গোটেই যিমানবিলাক দাদাবিলাক আছোঁ তাৰ আমি সকলোৱে সহায় কৰিছোঁ আশা কৰিছোঁ আপোনালোকে গীতটি চাই ভাল পাব আৰু অতি সোনকালে গীতটিৰ ভিডিঅ' আমি কৰিম আৰু ভিডিঅ' গীতটি আমি আগবঢ়াই দিম তাৰপিছতে আপোনালোকে চাই দিব আকাশ সমূহ ব্যক্তিকে মোৰ ফালৰ বহুত বহুত ধন্যবাদ আমাৰ মৰাণৰ ভৰত দা উজ্জ্বল দা ৰাজীৱ দা মৃন্ময় দা তেওঁলোকৰ সাহস আৰু আশীৰ্বাদৰ অবিহনে মই আচলতে আজি এই গীতটি এনেকৈ গাব নোৱাৰিলোঁ হ'লে গতিকে মই তেওঁলোকক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা মৰম আৰু শ্ৰদ্ধা যাচিছোঁ আৰু ক'লোৱেই ৰেড এভি ষ্টুডিঅ'ৰ সমূহ ফেমিলিকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ শৰৎ শ্ৰাৱণ দা আপোনাক বহুত ধন্যবাদ ইমান ধুনীয়া এটি গীত দিয়াৰ কাৰণে ফুল এটাক ধন্যবাদ জনাইছোঁ সৌমাৰ বাবা দাক আপোনাক থেংক ইউ আৰু সুনীত দা আপোনাক বহুত বহুত ধন্যবাদ একদম এদিনৰ ভিতৰতে আপুনি গীতটো যিমানখিনি লিখিব লগা আছিলে সেইখিনি আপুনি লিখি দিলে গতিকে সুনীত দা আপোনাক মোৰ দাই হয় সুনীত দাই আপোনাক বহুত বহুত ধন্যবাদ আৰু যিখিনি মোৰ শুভাকাংক্ষী মোৰ বন্ধু মোৰ অনুৰাগী বুলি নকওঁ মোৰ বন্ধু বুলিয়ে কওঁ যিখিনিয়ে মোক যোৱা দুদিন ধৰি খুব বেছি শ্বেয়াৰ কৰি আছে মোৰ গীতটি খুব বেছি মৰম দি আছে গতিকে তেওঁলোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু যাতে মৰম দি থাকে আৰু যদি শ্বেয়াৰ কৰি থাকে মই তাকেই কামনা কৰিম আপোনালোকৰ ফালৰ পৰা বৰ্তমান সবতকল মেৰিদা কি ক'লা আপোনালোকে নিশ্চয় শুনিলে তেওঁলোকৰ ফেচবুক জৰিয়তে জনাইছিলে এই গীতটোৰ বিষয়ে সবতকল দেৰি নকৰি আমি গীতটি অলপ টিজাৰ চাই লওঁ তাৰপিছত কেতিয়াকে ৰিলিজ দিব কথা পাতিম আহক সপোন হৈ আহিলা সপোন হৈ বাঢ়িলা বৰখা পথাৰত মণিতীৰহে দৈ খালে বাই থাকিমে খালি দমৰালৈ চাদিব যাবানে মণিতীৰহে দৈ লাৱনি উঠতে মিচিকিয়া হাগিলৈ তোমাৰে কাৰণে মৰমো আছুতীয়া তোমাৰে কাৰণে মৰমো আছতীয়া সঁচাকৈ সুধিছো মণিতীৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ আপোনালোকে টিজাৰটো চাই কেনেকে পালে কমেন্ট বক্সত জনাই দিব কমেন্ট বক্সত যি মন যায় তাকে লিখিব পাৰিব সো বন্ধুসকল মই যিমানখিনি পাৰিছো আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিছো সো বন্ধুসকল গীতটিত অভিনয় কৰিব আমাৰ সকলো মৰমৰ আমাৰ সকলো চেনেহৰ নীল আকাশ দাৰ আৰু এই গীতটি নীল আকাশ দাৰ ইউটিউব চেনেলত আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে কনফাৰ্ম ৰিলিজ ডেটটো এতিয়া আমাৰ হাতত আহি পৰা নাই যেনেকে পাম আপোনালোকক আপডেট জনাই দিম বহাগ বিহু আগতে আপোনালোকে এই গীতটি ভিডিঅ' আপোনালোকৰ মাজত আহি আছে নীল আকাশ ইউটিউব চেনেলত চাবলৈ নাপাহিব সো বন্ধুসকল এনেকে টাইপৰ ইণ্টাৰেষ্টিং ভিডিঅ' ডেইলি বাই ডেইলি পাই থাকিবলৈ কৃষ্ণ নাথৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাহিব সো বন্ধুসকল আজিলৈ আহোঁ আৰু নেক্সট ভিডিঅ' লগ পাই আছো বাই বাই টাটা জয় হিন্দ জয় আই অসম